হেই গাইজ, আজি ব'লক জ্বলা বটা বনাওঁ। লগৰজনীয়ে উলিয়াই আছে জ্বলাৰ গুড়িবোৰ চৰিয়া এটাত। তাতে ধুনীয়াকৈ ওলাই লৈছে। মই লাৰা নাই, মই মিছা নকওঁ দেই, কাৰণ মই জ্বলা মোক পুৰে। বাকী তাৰে পিছতে দিছে জিৰাৰ গুড়ি অকণমান বেছিকৈ দিছে। তাৰে পিছত ধনিয়াৰ গুড়িটো মানে খুলি আছে, খোলাই যোৱা নাই নহয়। তাৰে পিছত ধনিয়াৰ গুড়িটো অকণমান দিছে বেছিকৈ জ্বলা হিচাপে আৰু। আধা কেজি জ্বলাৰ গুড়ি আছিলে, তাতে সেই হিচাপে অকণমান দিছে। আৰু তাৰপিছত ধুনীয়াকৈ মিক্স কৰিছে। আধা ঘণ্টামান সানিয়ে আছে তাই, গম পায়নে? মই আৰু আধা ঘণ্টা ভিডিঅ' কৰি থাকিম নে? ভিডিঅ' কৰা নাই আৰু, মই এনেই চাই আছোঁ। তাৰপিছত এইখিনি মিক্স কৰা হোৱাৰ পিছত তাতে আৰু কিবাকিবি মানে গোল চানা আৰু কিবাকিবি এনেকৈ বহুত বস্তু মিক্সিত মাৰি লৈছে। লৈ পেলাই তাতে ঢালি দিছে। কিবাকিবি আৰু আছিলে গোল চানাৰ লগত, মই বাৰু নাজানো, খুন্দোতে মই নাছিলোঁ। তাৰে পিছতে এইখিনিতে বঢ়িয়াকৈ তাতে দিছে জ্বলা গুড়িখিনিত। দি উঠি ধুনীয়াকৈ এইখিনিতেও মিক্সিং কৰিছে। গাইজ, ঘূৰিয়ে নহা হৈছে অ'। যিমানে মানে ভিডিঅ'বোৰ এডিট কৰোঁ তেতিয়াই মোৰ ঘূৰি নাহে, গম পায়নে? তাৰপিছত এইখিনিতেও ধুনীয়াকৈ সানিছে। তাৰপিছত মিঠাতেল দিছে, মিঠাতেলটো দি পেলাই সানি আছে। তাৰে পিছত নিমখ দিছে, নিমখটো সোৱাদ অনুসৰি দি ল'ব। আৰু জ্বলা বটা খাই কোনে কোনে ভাল পায় ক'বচোন? মই জ্বলা নাখাওঁ, কিন্তু জ্বলা বটাবোৰ বহুত ভাল পাওঁ। জ্বলাটো বহুত জ্বলা হৈ যায়। তাৰপিছত এইখিনি হৈ গ'ল, চৰিয়া এটাত ওলাই ল'লে, নিমখখিনি ওলাই ল'লোঁ। তাৰপিছত ধুনীয়াকৈ পেকেটবোৰো ওলালোঁ। মানে আমাৰ ভাগিনৰ কাজ আছিল নহয়, বহুত দিন আগতে কৈছিলোঁ, ভিডিঅ'টোৱে দিয়া নাছিলোঁ, এতিয়া এডিট কৰি আছোঁ। তাৰে পিছত ধুনীয়াকৈ দুয়ো বনাই আছোঁ আৰু মোক ধৰিছে, দেখিছেনে? যি কি নহওক, তাৰপিছত দুয়ো এনেকৈ বনাই আছোঁ। বনাওঁতে মোটামুটি 3 ঘণ্টামান গৈছে, কাৰণ এইবোৰ বহুত মেহনত। এইবিলাক মানে আমাৰ কাৰণে নহয় আৰু। তাৰে পিছত ধুনীয়াকৈ কৰি আছোঁ সৰু সৰুকৈ পেকেটবোৰ। আৰু মায়ে কিবা কৈ আছে, তাকো উত্তৰ দি আছোঁ, পটপটাই বকি আছোঁ আৰু। তাৰপিছত আজি এইখিনিয়ে আছিল। কেনেকুৱা পালে জনাবচোন। আজিলৈ এৰিছোঁ, বাই বাই।